মাটিডাল প্ৰথমতে কুকাৰত দুটা হুইচেল মাৰোৱাই ল'লোঁ আৰু এতিয়া মই দিছোঁ ইয়াত অকণমান কেঁচা তেল আৰু এতিয়া দিম মই এইটো চব তিতা ভেকুৰী সৰু তিতা ভেকুৰীটো মই ইয়াত এতিয়া পেলাই দিম এইটো আৰু দুটা কেঁচা জলকীয়া অলপ কেঁচা তেল উতলি থাকোঁতে দি দিব লাগে তাৰপিছত লৰাব নালাগে লৰাই দিলে গোন্ধায় পুৰা ভালকৈ উতলিবলৈ দিব লাগে তেতিয়া মাটিডালখন খুব খাবলৈ ভাল হয় লাষ্টত ধনিয়া পাত দিম এতিয়া মোৰ এই মাছৰ জোলকণি উতলি আছে চব কি ধুনীয়া টেঙা জোল হৈ গৈছে উতলিছে টেঙা জোল উতলি আছে খুব ধুনীয়া টেঙা টেঙা হৈছে খাবলৈ মাছটো জোলটো অকণমান জোলে তোলে খাব লাগে মাছটো কাৰণ টেঙা জোলটো এইটো চব ইমান ধুনীয়া কালাৰ মাছটো এনেকৈ মাছৰ জোল বনালে খাবলৈ খুব ভাল হয় এইফালে মাটিডাল উতলি আছে মই ইয়াত কেঁচা জলকীয়া আৰু তিতা ভেকুৰী দি দিছোঁ কেঁচা জলকীয়া দুটা দিব লাগে বেছি দিব নালাগে